ফ্ৰেন্স মানে মোক ক'ত সোমাই আছে ঠিক নাই মই দেখিছোনে নাই দেখিছে ন এনেকৈ আৰু বঢ়িয়া খুব ধুনীয়াকৈ এইটো সজাই আপোনালোকক দেখাবলৈ আহিলোঁ মাজুলীৰ ৰাসৰ মানে যোনখন ৰাস হয় ন মুখাশিল্পৰ বাবে নহয় যোনখন ৰাস হয় সেই ৰাসখনৰ যোনবিলাক ধৰি লওক ইয়াৰ পৰা কংস কিবা মানে যোনখিনি তাত মুখাবিলাক ব্যৱহাৰ কৰা বগলীৰ পৰা ধৰি অজগৰ পৰা মানে চব এভৰিথিং সেইখিনি আজি দেখাম আচ্ছা বঢ়িয়াকৈ সোমাই যাম তাৰ ভিতৰত এইপিনে বোলে মোৰ বিগ ফ্ৰেণ্ড অ' মাই গড তোমাৰ নামটো ৰঞ্জিত বিৰাৰ তোমাৰ নামটো আৰু এইপিনে ৰাস পূৰা হেৰি কৰি আছে ছেট আপ কৰি আছে আৰু যাম লগতে ইয়াতো কিবাখিনি আছে চাই যাওঁ তাৰপিছত অ' বা ভালনে চিনি পাইছেনে আচ্ছা বঢ়িয়া আৰু এইপিনে যাওঁ চশমাযোৰ খুলিছে এইটো চাইডে ইয়াতো আছে বঢ়িয়াকৈ এইটো অনন্ত শইকীয়াৰ দৃশ্যটো ন অ' মাই গড আচ্ছা ইয়াৰ ৰাধা কৃষ্ণ ন আচ্ছা ইয়াৰ ৰাধা কৃষ্ণটো চেকআপটো ইয়াতে বনাইছেনে ইয়াক কাইলৈ বনাই খাম ন এয়া বেলেগ বনাইছে নতুনকৈ বনাই আছে নন্দালয়ৰ দৃশ্যটো মজা বঢ়িয়া বগল চুগলি এইপিনে আছে ন ইয়াতে মানে এইটো চকী ছেটআপটো কৰিব হা চকী ছেটআপটো কৰাৰ পিছত তাত মানে ৰাসৰ গোটেইটো হেৰি দেখাব অ' মাই গড এইপিনে দেখিছে নাই চাওক মানে ইয়াত বহি এনেকৈ এইধৰণে বহি ইয়াত এনেকৈ ৰাস চাব এইডোখৰত বহি থাকিব লাগিব তাৰপিছত এনেকৈ ৰাস ধুনীয়াকৈ দেখাই থাকিব অ' মাই গড কেনেকুৱা মানে বহুত ধুনীয়া এটা সুন্দৰ পৰিৱেশ নহয়নে আৰু খুব ভাল লাগিছে বহি পেলাই ইয়াতে বহি লৈছোঁ আৰু এইপিনে গোটেইখিনি আছে আমাৰ টীম একদম অ' মাই গড তো দেখিছে লাইটৰ ছেটআপটো মানে গোটেইটো ছেটআপ ইয়াতে মানে লাইটিঙৰ ছেটআপটো কৰা হয় ইয়াতে গোটেই সবিশেষকৈ ভাল ধৰণে কৰা ওপৰত যাওঁ ওপৰত দেখামগৈ বঢ়িয়াকৈ এইটো জানে কাছিলে কি ইয়াত কাৰাগাৰ য়েছ কাৰাগাৰ মানে মোৰ মুখত অহা নাই কাৰাগাৰ দিছে নাই তলা চক অ' মাই গড মানে খাটাৰাকৈ তলা মানে এইখনতে মই সোমাই থাকোঁগৈ নেকি আচ্ছা মই কাৰাগাৰত আছোঁ মাই গড ধুনীয়াকৈ সজাই থৈছে নহয়নে মানে এইপিনে ৱাৰ চোৱাৰবিলাক আছে ছিগি যাব বিশেষকৈ আৰু সেইকাৰণে আৰু ভাইহঁত ক'ত গ'ল আৰু এইপিনে কৰি এনেকৈ ওলাই যাম কোনপিনে আছে ইয়াতো আছে মুখাখিনি ন আচ্ছা এটা পিন্ধা না কোনোবাতে অ' মাই গড অ' আচ্ছা 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 মই এটা পিন্ধি চাওঁ ফ্ৰেন্স মানে মোক ক'ত সোমাই আছে ঠিক নাই মই দেখিছোনে নাই দেখিছে ন এনেকৈ আৰু বঢ়িয়া খুব ধুনীয়াকৈ এইটো সজাই আমাৰ এজনক আমাৰ শৰ্মা এয়া এইপিনে গাঁৱলীয়া যিটো আৰু এইপিনে আমাৰ ইয়াৰে আৰু এইপিনেতো ইয়াৰ টীম মানে খাটাৰা আৰু আচ্ছা সোণালীকে ভয়ে খাই একো নাই পিনেও আছে গোটেই ছেটআপটো দেখাইছোঁ ৰাসত বোলে কেনেধৰণে কি বিলাক মুখাখিনি এড হয় আৰু এইপিনে আপোনাৰ নামটো দিগন্ত আপোনাৰ আৰু আপোনাৰ আৰু আপোনাৰ আৰু এইজনেতো কথাই পাতি আছে আপোনাৰ দাদাৰ নামটো আচ্ছা ৰাসৰ কাৰণে বঢ়িয়াকৈ প্ৰেক্টিচ চলি আছে ঠিকে আছে আৰু বিশেষকৈ গম পালে আৰু লগৰ কেইজনো এইপিনে আহি আছে আৰু এইপিনেতো ইয়াতে হয় বগলী বধৰ চিষ্টেমটো এইপিনেতো আমাৰ এজনকো বিশেষকৈ চিনাকি কৰাই দিব লাগে ভালনে আচ্ছা এইপিনে আহিলোঁ লগতে গোটেই লগৰখিনিকো লৈ আনিছোঁ মই এনেকৈ ধৰি 7-6জনমান আহিছোঁ চাবলৈ আহিলোঁ বিশেষকৈ আৰু ঠিকে আছে মানুহজনক আজি কিন্তু বহুত ধুনীয়া লাগিছে আৰু দেই খুব ভাল লাগিছে আৰু এইপিনে চাওক বগলী বধৰ এই ইয়াত যেন এইখন যেন দি থৈছে এইখনত কিহৰ ৰাধা কৃষ্ণ তাত বহিব ন বহুত ধুনীয়া লাগিব ন এতিয়া দেখোন বহুত ভাল লাগিব অঁ আচ্ছা ৰাধা কৃষ্ণ তাত বহিব আৰু এইপিনে চক এইপিনে অঘাসুৰ এয়া বকাসুৰো সোমাই এইটো বগলীটো দেখিছে নাই বগলীটো ইয়াত সোমাই কিনি এনেকৈ কৰিব এইটো বগলী এইটো বকাসুৰ মানে ইয়াতো মানুহ সোমাই পেলাই আহি যাব সোমাই যাব আচ্ছা ঠিকে আছে একদম বহুত ধুনীয়াকৈ সজাই দিছে আৰু সেইপিনে আমাৰ এজনকে চিনাকি বিশেষকৈ ইউ ৰাসৰ মানে মেইন হিৰ' বুলিয়ে ক'ব পাৰি আৰু মানে লাইটিঙৰ চিষ্টেমটো এনেকুৱা মানে লাইটিং চিষ্টেমটো এইটো ধৰণৰ মানে খুব ধুনীয়া এটা ভাল ধৰণে ভাল লাগিছে আৰু লাইটিং কৰি আছে চিষ্টেমটো কৰি আছে আৰু এইটো ছেটআপ দিছে মানে বঢ়িয়া
ইয়াতে কৰা হয়, ইয়াত মানুহ থাকে আৰু ইয়াৰ পৰা ৰাস চাই মানে ইয়াত তাত বহি থাকিব আৰু ইয়াত ৰাসৰ হেৰি থাকিব আৰু এই লাইটিঙৰ বাকী খুৰা আপোনাৰ নামটো আৰু আপোনাৰ ঘৰ ইয়াতে আচ্ছা আচ্ছা মই ইয়াৰে হয় কিন্তু দেই বঢ়িয়া আৰু লগ পালোঁ ভাল লাগিলে আৰু এইপিনে আহি গ'ল প্ৰসাদ কোনোবা এজনে ধৰা মই ধৰিছোঁ দিয়ক চাবা দে পৰি যাব চাবা দে অঁ ধৰা বঢ়িয়া সেইটো বিশেষকৈ কলটো মেইন কল মেইন চিয়াৰ কল চিয়াৰ দে দৈব কি দে বোলে কেঁচুৱা দে মোৰ বচন থাকি মনত আছেনে নাই কিন্তু ইয়াৰ কেঁচুৱা চকু নিদিয়া এডাল কি শুন আছে নে কিনো এইটো লকেট এটা পিন্ধাই থৈছে চৌৰা ভীমটো নিচিনা লাগিছে চেম চৌৰা ভীম হয় চেম আচ্ছা লাজ কৰিব নালাগে ই পলালে আচ্ছা ৰাসত কি লৈছা তোমালোকে চিধা লৈছা তাৰপিছত তুমি আৰু তুমি হা একো নাই ঠিক আছে মানে এনেটো ওলাবা তাৰপিছত তুমি কি লৈছা একো নাই তুমি গেৰি লৈছে মানে কি ভাল লাগিব চক আমিবিলাকে কোনো আমিবিলাকে মানে ঘূৰিহে ফুৰোঁ দৌৰা কোবাহে ফুৰোঁ কিন্তু এওঁলোকে কি ধুনীয়াকৈ চলাই দিয়ে মানুহৰ মানে প্ৰতিভা লাগে আৰু তুমি কি লৈছা মহামায়া লৈছা আৰু তুমি লক্ষী আৰু নাই লোৱা কি মৰম লগা নহয় নে সঁচাই দেই আৰু এনেকুৱা পৰিৱেশবিলাকত আহিলে সঁচাই নিজৰ মানে মনবিলাক এটা বেলেগ এটা দিশলৈ গুচি যায় আৰু ভাল লাগিছে আৰু এতিয়া আমি যাব লাগে বেলেগ এঠাইলৈ